এতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সময় নহয় জানো? আপোনাৰ সন্তানে পৰীক্ষা দিব নেকি? আপুনি মাতৃ হিচাপে তাৰ বাৰু যত্ন লৈছেনে? যদি লৈছে, কেনেদৰে লৈছে? নমস্কাৰ, মোৰ নাম মফিদা বেগম। মই মৰাণ খটখটিত অৱস্থিত NUR একাডেমীৰ অধ্যক্ষা। যেতিয়া আমাৰ ঘৰত এজন মেট্ৰিক পৰীক্ষাৰ্থী বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী থাকে, তেন্তে পৰিয়ালটোৰ অৱস্থা কেনে হয় বাৰু? সকলো সময়তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আমাৰ কথা বতৰা আৰু আলোচনাৰ কেন্দ্ৰবিন্দু নহয়নে? কি কৰিম, কি নকৰিম, বিশেষকৈ মাতৃগৰাকীৰ অৱস্থা বৰ বেয়া হয়। ল'ৰাই পৰীক্ষা নিদি যেন তেওঁহে দিব। পৰা হ'লে পৰীক্ষাটো নিজে দি আহিলগৈহেঁতেন। পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন দিহা পৰামৰ্শ দি থাকোঁতেই যায়। ল'ৰা বা ছোৱালীজনীৰ একো কথাতেই তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। আপুনি বাৰু তেনে মাতৃ নেকি? মই কেইটামান পৰামৰ্শ দিওঁ, দৰকাৰী যেন ভাবিলে গ্ৰহণ কৰিব। 1 নম্বৰ, নাকাৰাত্মক চিন্তা নকৰিব। ঘৰখনৰ পৰিৱেশ পজিটিভ কৰি ৰাখক। নহ'ব, নোৱাৰিব আদি চিন্তাবিলাক মনলৈ নানিব আৰু সন্তানকো তেনে পৰিৱেশ নিদিব। 2 নম্বৰ, নিজৰ মতে পঢ়িবলৈ দিয়ক, অৰ্থাৎ সন্তানৰ ওপৰত বিশ্বাস ৰাখক। পৰীক্ষাৰ দিনকেইটাত তেওঁলোকক নিজৰ মতে পঢ়িবলৈ দিয়ক। তেওঁলোকৰ নিজৰো প্লেনিং থাকে, গতিকে তেওঁলোকৰ প্লেনিং মতে কাৰ্য কৰিবলৈ দিয়ক। 3 নম্বৰ, টোপনি পূৰা হ'বলৈ দিয়ক। ল'ৰা ছোৱালীবিলাকৰ টোপনি আমাৰ লগত নিমিলে। আমাৰ যিমান সোনকালে টোপনি আহে, ল'ৰা ছোৱালীবিলাকৰ টোপনি অহাৰ টাইমটো আমাতকৈ দীঘলীয়া হয়, অৰ্থাৎ আমাতকৈ দেৰিকৈ তেওঁলোকৰ টোপনি আহে। টোপনি অহাৰ সময়ত মগজুৱে এটা হৰমন নিঃসৰণ কৰে। সেই হৰমন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেৰিকৈ নিঃসৰণ হয়। সেইদৰে আমাৰ যেতিয়া টোপনি ভাগে, তেওঁলোকৰ টোপনি ভাগিবলৈ সময় লয়, কাৰণ হৰমন নিঃসৰণ প্ৰক্ৰিয়াত যেনেকৈ সময় লয়, তেনেদৰে আগৰ অৱস্থালৈ আহিবলৈও সময় লয়। গতিকে মাজৰাতি টোপনিত ব্যাঘাত নিদিব। নিৰ্দিষ্ট পৰিমাণৰ টোপনিয়ে মগজুৰ কাৰ্যক্ষমতা বঢ়ায়। 4 নম্বৰ, কোনো চৰ্ত নাৰাখিব। ইমানখিনি নম্বৰ পালেহে এইটো হ'ব, নহ'লে নহ'ব, ইমান নম্বৰ পাবই লাগিব, এইবিলাক কোনো চৰ্ত নাৰাখিব। বিনা চৰ্তত সন্তানক ছাপোৰ্ট কৰক। 5 নম্বৰ, টেবুলত পানীৰ বটল এটা ৰাখক। পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে, মগজুলৈ অক্সিজেনৰ প্ৰৱাহ ঠিক ৰাখে, গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো বৰ দৰকাৰী। 6 নম্বৰ, মাজে মাজে খবৰ ৰাখক। আপোনাৰ সন্তানে পঢ়ি থকাৰ সময়ত মাজে মাজে আপুনি খবৰ কৰক। কিবা জটিল পাইছে নেকি, সুধিবলগীয়া বা নোৱাৰা কিবা আছে নেকি। 7 নম্বৰ, সময়মতে খাবলৈ দিয়ক। খোৱা বোৱাৰ টাইমৰ খেলিমেলি নকৰিব। প্ৰয়োজনতকৈ বেছি বা কম নিদিব। 8 নম্বৰ, আজৰি টাইমত কথা পাতক। সন্তানে যেতিয়া পঢ়াৰ পৰা উঠি আহে, তেওঁ কথা বতৰা পতাৰ এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলক। 9 নম্বৰ, পৰীক্ষা হৈ যোৱাৰ পাছত গালি নাপাৰিব। কোনো এটা পৰীক্ষা হৈ যোৱাৰ পাছত যদি কেনেবাকৈ পৰীক্ষা বেয়াও হয়, তথাপিও গালি নাপাৰিব। পাছৰ পৰীক্ষাটোৰ কাৰণে সাজু হ'বলৈ তেওঁ সহায়হে কৰিব। মুঠৰ ওপৰত পৰীক্ষাৰ সময়ছোৱাত ঘৰখনৰ পৰিৱেশ সম্পূৰ্ণ পজিটিভ ৰখা দৰকাৰ। পুৱা গধূলি প্ৰাৰ্থনাৰ এটা পৰিৱেশ মাতৃগৰাকীয়ে গঢ়ি তুলিব লাগিব। কোনো কাৰণতেই পৰীক্ষাৰ্থীগৰাকীক ষ্ট্ৰেছ নিদিব। আপুনি সন্তানৰ পৰা কিমান নম্বৰ আশা কৰিছে তাক কৈ নাথাকিব। তাৰ সলনি সন্তানৰ ফালৰ পৰা 100% দিব পৰা এটা পৰিৱেশ গঢ়ি তুলিব, যাতে সি বা তাই ভবামতেই পঢ়িবলৈ সুবিধা পায় আৰু আপুনি বা মই ভবাৰ দৰে ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হয়। কিন্তু এইখিনিতেই অধিক চিন্তিত পিতৃ মাতৃসকলে এইটো কথাও মন কৰিব যে লিখিত পৰীক্ষাৰ ফলাফলেই সন্তানৰ সফলতাৰ একমাত্ৰ মাপকাঠি নহয়।